নমস্কাৰ দৰ্শকসকল। আমাৰ অসমীয়া সমাজত প্ৰতিঘৰ মানুহৰ ঘৰতেই এটি থাপনা বা গোসাঁই ঘৰ থাকে। আমি দিন ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰোঁ আৰু এই থাপনাৰ আগত দুহাত জোৰ কৰি অলপ শান্তি আৰু পৰিয়ালৰ উন্নতিৰ বাবে প্ৰাৰ্থনা কৰোঁ। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে? ইমান পূজা অৰ্চনা কৰাৰ পাছতো বহু সময়ত আমাৰ সংসাৰত অশান্তি কিয়নো গুছে? টকা পইচাৰ সমস্যা, ঘৰত বিনা কাৰণত কাজিয়া বা বেমাৰ আজাৰে কিয় লগ নেৰা হয়? দৰ্শকসকল, ইয়াৰ কাৰণ হয়তো আমাৰ ভক্তিৰ অভাৱ নহয়, বৰঞ্চ ইয়াৰ কাৰণ হৈছে আমাৰ অজ্ঞতাৰ বাবে গোসাঁই ঘৰত কৰা কিছুমান মাৰাত্মক ভুলহে। বন্ধুসকল, আজি আমি আপোনালোকক ক'ম এনে তিনিবিধ বস্তুৰ কথা যি ভুলতো আপোনাৰ থাপনাত বা তাৰ ওচৰে পাশে ৰাখিব নালাগে। এই বস্তুসমূহে ঘৰলৈ চৰম অমংগল মাতি আনিব পাৰে। প্ৰথমটো গুৰুতৰ ভুল যিটো আমি সঘনাই কৰোঁ, সেয়া হ'ল ভঙা চিঙা ফটো আৰু খণ্ডিত মূৰ্তি থাপনাত ৰখা। শাস্ত্ৰ আৰু বাস্তৱ বিজ্ঞান অনুসৰি যিকোনো ভঙা বস্তুৱে ঋণাত্মক শক্তি বা নিগেটিভ এনাৰ্জি বিয়পায়। বহুতে ফটো এখন অলপ ফাটি গ'লে বা মূৰ্তি এটাৰ সামান্য অংশ ভাঙি গ'লেও মৰমৰ বাবে সেয়া আঁতৰাবলৈ বেয়া পায় আৰু থাপনাতেই ৰাখি থয়। মনত ৰাখিব বন্ধুসকল, খণ্ডিত মূৰ্তিত ঐশ্বৰিক শক্তি বাস নকৰে, বৰঞ্চ এনে মূৰ্তি পূজা কৰিলে ঘৰত মানসিক চাপ বাঢ়ে আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্যৰ সৃষ্টি হয়। যদি আপোনাৰ ঘৰতে তেনে পুৰণা ফটা ফটো বা ভঙা মূৰ্তি আছে, তেন্তে আজিয়েই ভক্তি সহকাৰে সেয়া কোনো নদীত বিসৰ্জন দিয়ক বা আঁতৰাই পেলাওক, কিন্তু থাপনাত নাৰাখিব। দ্বিতীয়বিধ বস্তু যিয়ে আমাৰ ঘৰৰ উন্নতিত বাধাগ্ৰস্ত কৰে, সেয়া হ'ল শুকান ফুল বা পুৰণা নিৰ্মালি জমা কৰি ৰখা। আমি বৰ ভক্তিৰে ঈশ্বৰক সতেজ ফুল অৰ্পণ কৰোঁ, কিন্তু সেই ফুল শুকাই যোৱাৰ পাছতো বহুতে সেয়া থাপনাৰ পৰা আঁতৰাবলৈ পাহৰি যায় বা এলাহ কৰে। শুকান ফুলে মৃত্যু বা সমাপ্তি বুজায়। বাস্তুশাস্ত্ৰৰ মতে থাপনাত শুকান ফুল জমা হৈ থাকিলে ই ঘৰৰ আৰ্থিক উন্নতিত বাধাগ্ৰস্ত কৰে আৰু ঘৰখনত এটা গধুৰ পৰিৱেশৰ সৃষ্টি কৰে। সেয়েহে নিয়ম কৰক, প্ৰতিদিনে ৰাতিপুৱা থাপনাত পৰিষ্কাৰ কৰোঁতে আগদিনাৰ শুকান ফুলবোৰ আঁতৰাই পেলাব। য'ত সতেজতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে, তাতহে মা লক্ষ্মী বাস কৰে। তৃতীয়টো মাৰাত্মক ভুল যিটো আমি সজ্ঞানে বা অজ্ঞানে বহুতৰে ঘৰত দেখিবলৈ পাওঁ, সেয়া হ'ল থাপনাৰ ওচৰত চামৰাৰ বস্তু বা মামৰ লগা লোৰ সামগ্ৰী ৰাখি থোৱা। গোসাঁই ঘৰ হৈছে আটাইতকৈ পবিত্ৰ স্থান। বহুতে বাহিৰৰ পৰা আহি নিজৰ চামৰাৰ বেগ, পেণ্টৰ বেল্ট বা মানি বেগ থাপনাৰ ওচৰতেই থৈ দিয়ে। চামৰা মৃত জন্তুৰ ছালৰ পৰা তৈয়াৰী, যিটো পূজাৰ স্থানৰ বাবে একেবাৰেই অপবিত্ৰ। ঠিক তেনেদৰে থাপনাৰ আশে পাশে মামৰ লগা পুৰণা টিনৰ বাকচ বা অলাগতিয়াল সামগ্ৰী জমা কৰি নাৰাখিব। এইবোৰে ঘৰলৈ দৰিদ্ৰতা মাতি আনে। থাপনাৰ ধূপ চাকি জ্বলোৱা মেচিন যাতে মামৰ লগা নহয় তাৰ ধ্যান ৰাখিব। দৰ্শকসকল, এই সৰু সৰু কথাবোৰেই আমাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলায়। বিশ্বাসে মিলয় হৰি, তৰ্কে বহুদূৰ। আজিৰ পৰাই আপোনাৰ গোসাঁই ঘৰৰ পৰা এই তিনিবিধ বস্তু আঁতৰাই চাওক। দেখিব আপোনাৰ ঘৰলৈ লাহে লাহে এক ইতিবাচক পৰিৱৰ্তন আৰু শান্তি আহিবলৈ ধৰিছে। ভিডিঅ'টো যদি আপোনাৰ বাবে দৰকাৰী বুলি ভাবিছে, তেন্তে লাইক এটা নিশ্চয় কৰিব আৰু আপোনাৰ আত্মীয় স্বজনৰ সৈতে শ্বেয়াৰ কৰক, যাতে তেওঁলোকো সচেতন হয়। এনেকুৱা ভক্তি আৰু জ্ঞানমূলক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।